আৰু সাত্যকী আৰ্যবৰ আমাৰ দ্বাৰকাৰ সকলো প্ৰজাৰে মংগল নে সকলো ৰাজ্যবাসীয়ে সুখ শান্তিৰে জীৱন যাপন কৰিছেনে হে আৰ্যবৰ যত স্বয়ং শ্ৰীকৃষ্ণ আৰু বলৰাম বিৰাজমান তাত জানো কিবা অথন্তৰ ঘটিব পাৰে হয় জ্যেষ্ঠ পিতা দ্বাৰকাত বৰ্তমান সকলো প্ৰজাৰে মংগল সকলো প্ৰজাই নিত্য নতুন কৰ্ম কৰি সুখ শান্তিৰে জীৱন যাপন কৰিছে শুনি সন্তোষ পালো পুত্ৰ আমাৰ দ্বাৰকা নগৰী সদায় যেনেদৰে খুব সমৃদ্ধিৰে বিৰাজমান হৈ থাকক তাকেহে মই মনে প্ৰাণে প্ৰাৰ্থনা কৰোঁ পিছে আমাৰ অনিৰুদ্ধৰ খবৰ কি তাৰ ৰাজ কাৰ্য আৰু অস্ত্ৰ শিক্ষাৰ বিষয়ে অৱগত কৰাইছানে হে আমাৰ অনিৰুদ্ধৰ অস্ত্ৰ শিক্ষা প্ৰায় সমাপ্তিয়ে ঘটিছে জ্যেষ্ঠ পিতা